হেল্ল' গাইজ, মই আজি আপোনালোকৰ লগত খুবেই টেষ্টি এটা পনীৰৰ ৰেচিপি লৈ আহিছোঁ। পনীৰ বাৰু কাৰ কাৰ প্ৰিয়? মোৰতো খুবেই প্ৰিয়। হয়তো পনীৰ বহুতে খাবলৈ বেয়া পায়, কিন্তু যে এইদৰে পনীৰ বনালে খাবলৈ যে খুবেই টেষ্টি হয়। মই প্ৰথমতে এখন পেনত বাটাৰ লৈ পনীৰৰ কিউবছকেইটা মই হালকাছে ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত মই সেইখন পেনতে দুটা মিডিয়াম চাইজৰ পিঁয়াজ, গোটা জিৰা, দালচেনি, লং, ইলাচি আৰু এখিলা তেজপাত আৰু তাতে দুটা মিডিয়াম চাইজৰ বিলাহী লৈ সেইখিনি মই ভাজি থাকিলোঁ। ভাজি হোৱাৰ পিছত তাতে মই যেতিয়া অলপ সিজি আহিল, তাতে মই কাজু বাদাম আৰু তিনিটা কেঁচা জলকীয়া দি আৰু আদা নহৰু পেষ্ট দি সেইখিনি মই আৰু অলপমান ভাজি থাকিলোঁ। সেইখিনি ভাজি হোৱাৰ পিছত মই তাতে অলপমান পানী এড কৰি দিলোঁ আৰু তাতে অলপমান মই সোৱাদ অনুসৰি নিমখ দি দিলোঁ। নিমখ দি সেইখিনি ঠাণ্ডা হোৱাৰ পিছত মই এটা পিয়ৰে বনাই দিলোঁ। পিয়ৰেখিনি বনাই হোৱাৰ পিছত মই এটা বাতিত দৈ ল'লোঁ। তাতে হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জালুকৰ গুড়ি আৰু অলপমান গৰম মছলা দি সেইখিনি মই মিক্স কৰি থাকিলোঁ। সেইখিনি মিক্স কৰি হোৱাৰ পিছত মই এখন পেনত তেল আৰু বাটাৰ ল'লোঁ। বাটাৰখিনি গলি যোৱাৰ পিছত মই কেঁচা জলকীয়া দুটা সৰু সৰুকৈ কাটি দিলোঁ। তাৰপিছত দৈ বেটাৰখিনি মই তাতে দি দিলোঁ। দি পেলাই সেইখিনি ভালদৰে মই ভাজি থাকিলোঁ আৰু অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিলোঁ। যেতিয়া তেলটো ফুটি আহিল, তাৰপিছত মই বনাই থোৱা পিয়ৰখিনিও দি দিলোঁ। দি দিয়াৰ পিছত মই সেইখিনি ভালদৰে লৰাই থাকিলোঁ। তাৰপিছত মই যেতিয়া উতল আহিল, পনীৰৰ কিউবছকেইটাও দি দিলোঁ। দি দিয়াৰ পিছত মই সেইখিনি ভালদৰে লৰাই থাকিলোঁ। সেইখিনি লৰাই থোৱাৰ পিছত মই তাতে দিলোঁ ক্ৰীম এনেকৈ পৰিমাণ অনুযায়ী দি দিলোঁ। ক্ৰীমখিনি দি হোৱাৰ পিছত মই তাতে দিলোঁ কচুৰি মেথি দিয়াৰ পিছত শেষত মই ধনিয়া পাত দি দিলোঁ। এইদৰে যে শ্বাহী পনীৰ খাবলৈ যে খুবেই টেষ্টি হৈছিল। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন। আৰু আমাৰ ঘৰত এইদৰে শ্বাহী পনীৰ বনালে সকলোৱে ভাল পায় আৰু এইদৰে বনাই চাব, খুবেই টেষ্টি হয় খাবলৈ। মোৰতো পনীৰ খুবেই প্ৰিয় আৰু মোৰ চেনেলটো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব।